নমস্কাৰ আপোনালোকে চাই আছে টেকন'পকৰ ইউটিউব চেনেল আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত স্পেচিয়েল হ'ব কাৰণ এই ভিডিঅ'টো মই আপোনালোকক আজি ভিডিঅ' এডিটিং কেনেকৈ কৰে তাকে দেখাবলৈ যাম ভিডিঅ' এটাৰ মাজত কাট কেনেকৈ কৰে ভিডিঅ'টোত মিউজিক কেনেকৈ লগায় ভিডিঅ' এটাত টাইটেলছ কেনেকৈ লগাব পাৰি ভিডিঅ' এটাৰ মাজত টেক্সট কেনেকৈ লগাব পাৰি বা ভিডিঅ'টোৰ মাজত বেলেগ এটা ভিডিঅ' কেনেকৈ লগাব পাৰিম সেইটোকে আজি মই এই ভিডিঅ'টো দেখাম তো ভিডিঅ'টো তুমি শেষলৈকে চাব তো গাইজ মই যেটো সফটওয়্যাৰ ইউজ কৰিছো এটো হল ওয়ান্ডাৰশেয়াৰ ফিল্মৰা 9 আপোনালোকে নিউ প্ৰজেক্ট ক্লিক কৰি ল'ব প্ৰথমতে আৰু তাৰ পিছত আকৌ ফাইলত গৈ নিউ প্ৰজেক্টত গৈ 16:9 হোৱাইট স্ক্ৰীনত ক্লিক কৰি ল'ব এডোখৰ যিডোখৰ জায়গা আছে এডোখৰত আপোনাৰ কি হয় যিখিনি ইম্পৰ্ট কৰিব আপুনি ফটো ভিডিঅ' এইখিনি আহিব আৰু তাৰ পিছত এডোখৰ যিডোখৰ জায়গা হল এডোখৰ হল টাইমলাইন এটা আপোনাৰ গোটেই এডিটিংৰ মেইন কামখিনি চলিব আৰু এডোখৰ হল প্ৰিভিউ উইন্ডো য'ত আপুনি যিখিনি এডিটিং কৰিছে তাৰ এটা লাইভ প্ৰিভিউ চাব পাৰিব নেক্সট আপোনাক মই এটা ভিডিঅ' ইম্পৰ্ট কৰি দেখাইছো এইদৰে আপুনি ভিডিঅ' ফটো সকলো ইম্পৰ্ট কৰিব পাৰিব ইয়াত ক্লিক কৰি আৰু এতিয়া ভিডিঅ'টো আপুনি ৰাইট ক্লিক কৰি ড্ৰেগ কৰি নি আপোনাৰ টাইমলাইনত থৈ ল'ব আৰু টাইমলাইনত থোৱাৰ পিছত এইটো যিটো দেখাব যিটো ৰিজলিউশ্যন আছে এইটো ৰিজলিউশ্যন থাকিব দিব বা আপোনাক যদি কম লাগে আপুনি কম ৰিজলিউশ্যন কৰি ল'ব নেক্সট যেতিয়া আপোনাক মই কি কৰি দেখাম আপুনি যেতিয়া এটা ভিডিঅ' এটা কৰে তাত আনৱান্টেড ক্লিপছ কিছুমান বহুত সোমাই থাকে চবতকৈ ইম্পৰ্টেণ্ট সেইটোৱে হয় ভিডিঅ'ৰ মেক্সিমামে এইটোৱে ইউজ কৰে যে আপোনাৰ যিটো অদৰকাৰী ক্লিপছ কাট দিব লাগে তো তাৰ কাৰণে আপুনি প্ৰথমতে চাই ল'ব যে কোনডোখৰলৈকে আপোনাৰ অদৰকাৰী ক্লিপটো আছে আৰু যিডোখৰত দৰকাৰী ক্লিপ আছে এইডোখৰত আপোনাৰ এই ৰেড কালাৰ যিটো কাৰ্চৰ দেখিছে সেইটো ডোখৰ আনি ল'ব তাৰপিছত ৰাইট ক্লিক কৰি স্প্লিট কৰি দিব স্প্লিট কৰাৰ পিছত আকৌ এবাৰ ৰাইট ক্লিক কৰি ডিলিট কৰি দিব তেতিয়া আপোনাৰ যিটো আনৱান্টেড ক্লিপছ হয় এইটো ডিলিট হৈ গ'ল দেখিছে ডিলিট হৈ গ'ল তাৰপিছত মই আকৌ এবাৰ স্প্লিট কৰি মাজৰ এডোখৰ যিডোখৰ দেখিছে অদৰকাৰী হৈ আছে যিটো ভইচ নাই তলত যিডোখৰ দেখাইছে সেইটো ভইচ নাই সেইটো পাৰিব আপোনালোকে লাহে লাহে এডোখৰ আকৌ স্প্লিট কৰি ল'ব ইয়াত স্প্লিট কৰি আকৌ কাৰ্চৰডাল এইফালে আনিব আনি আকৌ স্প্লিট কৰিব এডোখৰত এতিয়া পাৰ্ট হৈ যাবতো তাৰ পৰা আকৌ ডিলিট কৰি দিব এতিয়া আপোনাৰ কেতিয়াবা কি হয় আপোনাৰ বহুত ডাঙৰ ভিডিঅ' থাকিলে আপোনাৰ কি হয় তাৰ অকণমান পাৰ্ট যিকোনো শব্দ আপুনি পিছত গম পাইছে বোলে আপোনাৰ ভুল হৈ থাকে তো এইটো কেনেকৈ কাটিব তাৰ কাৰণে এই টাইমলাইনটো যে মই ড্ৰেগ কৰি দেখাইছোঁ প্লাছ মাইনাছ বা আপোনাৰ ওপৰত মাউচত টানি দিলেও হয় ডাঙৰ কৰি ল'ব ডাঙৰ কৰাৰ পিছত আপোনাৰ যিকোনো এটা ক্লিপ সৰু ক্লিপ মাজৰ পৰা আপুনি ডিলিট কৰিব পাৰিব নেক্সট আপোনাৰ মই দেখাইছোঁ যে আপোনাৰ কেতিয়াবা ভইচটো কি হয় কেতিয়াবা কম হৈ থাকে বা কেতিয়াবা বেছি হৈ থাকে তো আপ ডাউন কেনেকৈ ভইচটো কেনেকৈ বঢ়াব কেনেকৈ কমাব দেখিছে ভইচটো এতিয়া বাঢ়ি গৈছে আৰু তললৈ আহিলে ভইচটো কমি গৈছে আৰু কেতিয়াবা আপোনাৰ বেকগ্ৰাউণ্ডতো বহুত নইজ থাকে এই ৰিমুভ বেকগ্ৰাউণ্ড নইজটো ক্লিক কৰি পেলাই অ'কে কৰি দিব তেতিয়া যিটো বেকগ্ৰাউণ্ড নইজ থাকে বেকগ্ৰাউণ্ড নইজটো আপোনাৰ আঁতৰি যাব নেক্সট মই এতিয়া আপোনাক বেলেগ এটা ভিডিঅ' কেনেকৈ ইম্পৰ্ট কৰি মাজত সোমাব পাৰি দেখাম যেনেকৈ মই ইণ্ট্ৰ' ভিডিঅ'টো লগাওঁ মাজত তো আপুনি ইম্পৰ্ট মিডিয়া ফাইলছত যাব তাৰ পৰা মই আপোনাৰ মোৰ নিজৰ ইণ্ট্ৰ'টো এবাৰ চিলেক্ট কৰি লওঁ ইণ্ট্ৰ'টো ক্লিক কৰি অ'পেন কৰি দিব ইণ্ট্ৰ'টো আপোনাৰ আহি গ'ল ইয়াত তাৰ পৰা এতিয়া আকৌ ৰাইট ক্লিক কৰি ড্ৰেগ কৰি এই মাজত য'ত আছে যিটো গেপ আছিলে স্প্লিট কৰা আছিলে তাৰ মাজত আপোনাৰ ইণ্ট্ৰ'টো ভৰাই দিব বা ইণ্ট্ৰ' নহয় আপোনাৰ ক্ষেত্ৰত আপুনি বেলেগ কিবা ভিডিঅ' দেখাব পাৰে তো এতিয়া যেনেকৈ মই প্লে কৰি দেখাইছোঁ আপোনাৰ এইটো আহি গ'ল ইণ্ট্ৰ'টো আপোনাৰ শ্ব' কৰি আছে তো গাইজ নেক্সট মই আপোনালোকক দেখাবলৈ গৈ আছোঁ যে কেতিয়াবা আপোনাৰ কি হয় ভিডিঅ'ৰ লগত যিটো অডিঅ' আছে কেতিয়াবা আপোনাৰ ৰিমুভ কৰিব দৰকাৰ হয় তো তাৰ কাৰণে প্ৰথমতে আপোনালোকে কি কৰিব যিডোখৰ ক্লিপৰ পৰা আপুনি অডিঅ'টো ৰিমুভ কৰিম বুলি ভাবিছে তেতিয়া আপুনি সেই ক্লিপটো স্প্লিট কৰি ল'ব মই স্প্লিট কৰি লৈছোঁ ৰাইট ক্লিক কৰি তাৰপিছত স্প্লিট কৰাৰ পিছত আকৌ তাত ৰাইট ক্লিক কৰি পেলাই ডিটেক্স অডিঅ' ক্লিক কৰি দিব ডিটেক্স অডিঅ' ক্লিক কৰিলে কি হ'ব অডিঅ'টো এক্সট্ৰা হৈ যাব আৰু তাৰপিছত আকৌ সেই অডিঅ'টোত ৰাইট ক্লিক কৰি ডিলিট কৰি দিব এতিয়া মই নেক্সট দেখাবলৈ গৈ আছোঁ আপোনাক ট্ৰেঞ্জিশ্যনৰ কাৰণে তো মাজৰ ক্লিপটো মই প্ৰথমতে ডিলিট কৰি ল'ম তেতিয়া আপোনালোকে বুজি পাব যে দুটা ক্লিপ যেতিয়া চলি আছে মাজৰ ক্লিপটো যদি আপুনি কাটি দিয়ে তেতিয়া কি হয় ইফালে বেকা বেকি নিচিনা হৈ যায় মানে আপোনাৰ মুখখন এবাৰ ইফালে আছিলে বস্তু নিমিলে তাৰ কাৰণে আপুনি কি কৰিব লাগে ট্ৰেঞ্জিশ্যন লগাব লাগে তাৰ কাৰণে ট্ৰেঞ্জিশ্যনত যাব তাৰপিছত ইয়াতে বহুতখিনি ট্ৰেঞ্জিশ্যন আছে যিকোনো এটা ট্ৰেঞ্জিশ্যন চুজ কৰিব চুজ কৰি পেলাই ড্ৰেগ কৰিব ড্ৰেগ কৰি আনি এই ক্লিপ দুটাৰ মাজত আপুনি দি দিব ক্লিপ দুটাৰ মাজত দিলে কি হ'ব ইটো ভিডিঅ'ৰ পৰা ইটো ভিডিঅ'লৈ যেতিয়া যিটো কানেক্টিং থাকিব সেইটো আপোনাৰ ট্ৰেঞ্জিশ্যন শ্ব' কৰিব যাতে আপোনাৰ দেখিবলৈ বেয়া নালাগে এতিয়া গাইজ নেক্সট আহিছোঁ নেক্সট আপোনাক মই টেক্সট কেনেকৈ লগাম তাকে দেখাবলৈ গৈ আছোঁ তো টেক্সটৰ কাৰণে প্ৰথমতে টাইটেলছত যাব টাইটেলছত গৈ পেলাই মই সাধাৰণতে যদি ইউজ কৰোঁ তেনেকৈ দেখাইছোঁ ছাবটাইটেলছত যাব গৈ পেলাই যিকোনো এটা টেক্সটত ক্লিক কৰি ড্ৰেগ কৰি আনি য'ত লগাব বিচাৰে তাত ৰাখি দিব তাৰ পৰা তাত ডাবল ক্লিক কৰিব ডাবল ক্লিক কৰিলে এনেকৈ আহিব তাৰ পৰা যিখিনি অলৰেডি এক্সিষ্টিং আছে সেইখিনি ডিলিট কৰি ল'ব এইটো কিবা বেলেগ ভাষাত আছে ডিলিট কৰি লোৱাৰ পিছত তাতে আপুনি যি লিখিব বিচাৰে যেনেকৈ মই লিখিছোঁ হেল্ল' গাইজ প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব তো আপোনালোকে মোৰ ভিডিঅ' যিহেতু চাই আছে এতিয়া তো এতিয়াই লাইকটো আৰু ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু বেছিকৈ এইখিনি কথা কৈ লাইক ছাবস্ক্ৰাইবৰ কথা বেছিকৈ কৈ নাথাকোঁ কাৰণ কামবোৰ হৈ যাব তো আপোনালোকক মই আকৌ কৈছোঁ যে এইটো আপোনালোকে লিখিব লিখি পেলাই অ'কে কৰি দিব অ'কে কৰাৰ পিছত
মই প্লে কৰি দেখাইছোঁ আপোনালোকক এতিয়া এই আপোনাৰ যিটো য'তে আপুনি টেক্সট দিয়ে সেইডোখৰ জেগাতে আপোনাৰ তেনেকৈ প্লে হৈ যাব বা আপুনি বেলেগ ধৰণৰ ডিজাইনো ৰাখিব পাৰে বা টেক্সটৰ ডিজাইনো সলাব পাৰে ইমানখিনি মই দেখুওৱা নাই কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব নহ'লে নেক্সট মই আপোনাক দেখাইছোঁ যে ফটো এখন কেনেকৈ লগায় তো মই নকিয়া টিভি ফটোখনকে চিলেক্ট কৰিছোঁ চিলেক্ট কৰি অ'পেন কৰিব চবৰে উপায় একেটাই আপুনি তাত ক্লিক কৰি ড্ৰেগ কৰি আনি ৰাখি দিলেই হ'ল যিডোখৰত থব বিচাৰে তো এইটো মই ক্লিক কৰি আনিছোঁ ড্ৰেগ কৰি ইয়াত ৰাখি দিছোঁ তাৰপৰা এতিয়া আপোনাক মই প্লে কৰি দেখাম যে আপোনাৰ যিডোখৰতে আপুনি ফটোখন দিছে তাতে এইটো প্লে হৈ যাব ফটোখন ডাঙৰো কৰিব পাৰে সৰু কৰিব পাৰে এইটো মই দেখুওৱা নাই অথবা নেক্সট লগটোত মই দেখাই দিম কেনেকৈ কৰে তো ফটোখন যেতিয়া মই ডাঙৰ কৰিব লাগে ডাবল ক্লিক কৰি পেলাই টানি দিলেই হ'ল হৈ যায় আৰু নেক্সট এতিয়া মই আপোনাৰ লগটো দেখাইছোঁ এই লগটোত আপোনাক মই ফটোখন কেনেকৈ ডাঙৰ কৰোঁ সৰুকৈ দেখাই দিম তো লগটোৰ কাৰণে কি কৰিব গম পাইছেনে যিটো এক্সিষ্টিং টাইমলাইন আছে তাত নাৰাখিব ওপৰৰ এটা এক্সট্ৰা এটা ৰাখি দিব তাত যাতে কাৰণ লগটো আপোনাৰ ষ্টাৰ্টিঙৰ পৰা শেষলৈকে থাকিব তো লগটো আহি গ'লে ডাবল ক্লিক কৰি দেখিলে ডাবল ক্লিক কৰাৰ পিছত এইটো আপুনি সৰু কৰিব পাৰে এনেকৈ ডাঙৰো কৰিব পাৰে তো লগটো আপুনি এতিয়া ড্ৰেগ কৰি যিডোখৰত ৰাখে মই সাধাৰণতে ছাইডত ৰাখোঁ ছাইডলৈ লৈ গৈছোঁ আপুনি যদি মাজত বাওঁফালে ৰাখে বা যিফালে ৰাখে আপুনি নিব পাৰিব দিগদাৰ নাই তাৰপিছত টাইমলাইনটো সৰু কৰি ল'ব লগটো ড্ৰেগ কৰিব কাৰণে কাৰণ টাইমলাইনটো সৰু কৰি ল'লে আপোনাৰ সুবিধা হয় আৰু টাইমলাইনটো সৰু কৰি একেবাৰে লাষ্টলৈকে লগত দি দিব আৰু এতিয়া মই আপোনাক প্লে কৰি দেখাম যে একেটা ফটোৱে একেবাৰে আৰম্ভণিৰ পৰা লাষ্টলৈকে আহি গ'ল কাৰণ মই গোটেই টাইমলাইনটো যিমান শেষলৈকে আছে তালৈকে ব্ৰেক কৰি দিওঁ তো গাইজ এতিয়া মই নেক্সট ভিডিঅ'টো কেনেকৈ ক্ৰপ কৰে তাকে দেখাম যেনেকৈ আপুনি কিবা ভিডিঅ' এটা শ্বুট কৰিলে আপোনাৰ ছাইডত কিবা আপোনাৰ নলগা বস্তু ভিডিঅ'ত ওলাই গ'ল ভিডিঅ'টোত যিটো ভিডিঅ' আপুনি ক্ৰপ কৰিম বুলি ভাবিছে সেইটো ৰাইট ক্লিক কৰি ল'ব ৰাইট ক্লিক কৰি ক্ৰপ এণ্ড জুমত যাব ক্ৰপ এণ্ড জুমত যোৱাৰ পিছত এই কাৰ্চৰডাল আনি আপোনাৰ যিমানটো জুম আপুনি কৰিব বিচাৰে যিমানটো সৰু কৰিব বিচাৰে সেইটো কৰি পেলাই অ'কে কৰিব অ'কে কৰি দিয়াৰ পিছত আপোনাৰ কি হ'ব এইটো ছেভ হৈ যাব নিজে অট'মেটিকেলি তাৰপিছত মই প্লে কৰি দেখাইছোঁ যে দেখিছে আপোনাৰ জুম হৈ গ'ল এতিয়া যিডোখৰলৈকে কৰিব বিচাৰিছিলে খালি এটা কথা আপুনি যদি মোবাইল ফোনত শ্বুট কৰে তেতিয়া কি হয় গম পায়নে আপোনাৰ ক্ৰপ কৰিলে আপোনাৰ ৰিজল্টটো বেয়া হৈ যাব এতিয়া নেক্সট মই আপোনাক দেখাম যে এটা পেন এণ্ড জুম থাকে এই ফটোখন উঠাবলৈ কাৰণে পেন এণ্ড জুমৰ কাৰণে আকৌ ৰাইট ক্লিক কৰি ক্ৰপ এণ্ড জুমতে যাব তাৰপৰা আগৰবাৰ ক্ৰপত ক্লিক কৰিছিলোঁ এতিয়া পেন এণ্ড জুমত ক্লিক কৰিব তাৰপিছত আপুনি কি কৰিব এই যিটো অৰেঞ্জ কালাৰ দেখাই আছে জেগাটো এইটো আপোনালোকে ওপৰলৈ ড্ৰেগ কৰিব মানে ওপৰলৈ বুলি নহয় যিডোখৰ জেগাত আপুনি জুম কৰি শেষ কৰিব বিচাৰিব যিডোখৰ জেগাত জুমি নহ'ব মানে প্ৰথমতে গোটেই ফ্ৰেমটো দেখাব তাৰপৰা জুম হৈ তালৈকে যাবগৈ তো এইডোখৰ মুখখন চুজ কৰিলোঁ আৰু এতিয়া মই আপোনাক প্লে কৰি দেখাই দিছোঁ প্ৰথমতে আপোনাৰ গোটেই ফ্ৰেমটোৱে প্লে হ'ব গোটেই ফ্ৰেমটো প্লে হৈছে তাৰপৰা জুম কৰি যেনেকৈ কোনোবাই যেনিবা জুম কৰিছে তেনেকুৱা লাগিব এফেক্টটো ভাল লাগে দেখিবলৈ বহুতে ইউজ কৰে এইটো ইউটিউবাৰে তো এইডোখৰলৈকে আহি গ'ল এইটো আপোনাৰ এইডোখৰলৈকে হৈ গ'ল ক্ৰপ এণ্ড জুম আৰু ক্ৰপ আপোনাক চবকে শিকাই দিলোঁ এতিয়া নেক্সট আপোনাক মই দেখাই দিছোঁ যে অডিঅ' বা বেকগ্ৰাউণ্ড মিউজিক কেনেকৈ এড কৰিব মই এতিয়া ভইচ অভাৰ এটা চুজ কৰিছোঁ ভইচ অভাৰ আপুনি আহি গ'ল ইয়ালৈ তাৰপৰা ড্ৰেগ কৰি আনি তলত একেবাৰে তলত টাইমলাইনত ৰাখিব তাৰপৰা এইটো অলৰেডি আপোনাৰ হৈ গ'ল তাৰপৰা এটা কথা মই ভইচ অভাৰ আৰু মিউজিকৰ বিষয়ে কৈ দিছোঁ ভইচ অভাৰ হ'লে আপোনাৰ যিটো ভইচ দিছে সেইটোৱে থাকিব আপুনি বঢ়াব বিচাৰিব কিন্তু যদি বেকগ্ৰাউণ্ড মিউজিক দিছে তেতিয়া আপুনি বেকগ্ৰাউণ্ড মিউজিকটো বেছি হাই কৰিব নিবিচাৰে বেছি লাউড কৰিব নিবিচাৰে তাৰ কাৰণে অডিঅ'টো ৰাইট ক্লিক কৰি পেলাই যিটো এডজাষ্ট অডিঅ' থাকে তাত গৈ পেলাই আপুনি এই চাউণ্ডটো অলপ কমাই দিব বেকগ্ৰাউণ্ড মিউজিক যিহেতু হয় মানুহক বেছি যদি বেকগ্ৰাউণ্ড মিউজিকটো বেছি ডাঙৰ হয় ভইচটো বেছি ডাঙৰ হয় মানুহৰ অলপ অশান্তি হৈ যায় সেইকাৰণে আপুনি বেকগ্ৰাউণ্ড মিউজিক দিলে আপুনি অলপ কমাই দিব নেক্সট এতিয়া মই আপোনাক এক্সপৰ্ট বুলি দেখাই দিছোঁ এক্সপৰ্টত গৈ পেলাই আপুনি ভিডিঅ'টো প্ৰথমে নেমটো চেঞ্জ কৰি ল'ব পাৰে নেমটো চেঞ্জ কৰি ল'ব তাৰপৰা যিটো ছেভটো আছে ছেভটোত আপোনালোকক মই ডেস্কটপ ৰাখি থৈছোঁ আপোনালোকে ডেস্কটপৰ বদলি যদি আপোনালোকে বেলেগ ড্ৰাইভত ইউজ কৰে ড্ৰাইভত যাব পাৰে তাৰপৰা ছেটিংছত যাব যদি ৰিজলিউশ্যন মই সাধাৰণতে গোটেইখিনি ভিডিঅ' 1920x1080 ছেভ কৰোঁ মই 1920x1080 চিলেক্ট কৰিছোঁ আপুনি যদি 1280x720 ক্লিক কৰে তাত ক্লিক কৰিব পাৰে তাৰপিছত ফ্ৰেম ৰেটটো আপুনি চেঞ্জ কৰিব পাৰিব বিট ৰেট চেঞ্জ কৰিব পাৰিব আৰু যিটো অডিঅ' বিট ৰেট আছে মই 192 কিলোমিটাৰ ৰাখি অ'কে কৰি দিছোঁ এইফালে বাওঁফালে আপোনাৰ এইখিনি আছে MP4 WMV যিকোনো আপুনি ফৰ্মেট চুজ কৰিব পাৰে MP3 লৈকে পাৰে তো মই MP4 চুজ কৰিছোঁ কাৰণ মই ইউটিউবত আপলোড দিম তাৰপিছত এক্সপৰ্টত ক্লিক কৰি দিব এক্সপৰ্টত ক্লিক কৰাৰ পিছত আপোনাৰ এইটো টাইমলাইনটোত দেখাই দিব যে কিমান টাইম আছে আৰু যেতিয়া এষ্টিমেটেড টাইমটো কমপ্লিট হৈ যাব তেতিয়া অট'মেটিকেলি ভিডিঅ'টো আপোনাৰ ড্ৰাইভত ছেভ হৈ যাব তো গাইজ এইটোৱে আছিল আজিৰ ভিডিঅ' মই আপোনালোকক ভিডিঅ' এডিটিং কেনেকৈ কৰে আশা ৰাখিছোঁ ভালকৈ শিকাব পাৰিলোঁ আৰু এটা ভিডিঅ' মই নতুন বনাবলৈ গৈ আছোঁ যে বেকগ্ৰাউণ্ডটো কেনেকৈ চেঞ্জ কৰে পিছত গ্ৰীণ স্ক্ৰীণ লগাই বেকগ্ৰাউণ্ডটো কেনেকৈ চেঞ্জ কৰিব পাৰি বা গ্ৰীণ স্ক্ৰীণৰ লৈ বেলেগ সকলো ধৰণৰ বিভিন্ন ধৰণৰ এডিটিং কেনেকৈ কৰিব পাৰি তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু যদি আজি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ